নমস্কাৰ ৱেলকাম টু মাই চেনেল জিটুছ ব্লগ। আজি মানে এঠাইত বাৰ্থডে এটা আছে, বাৰ্থডে খাবলৈ যাওঁ। গতিকে আপোনালোকক বাৰ্থডে ঘৰতে লগ পাম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এতিয়া ফাইনেলি বাৰ্থডে ঘৰ পালোহি। এতিয়া ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। কি আয়োজন কৰিছে বাৰ্থডে, ব'লক এতিয়া। এইফালে আলু কাটিছে। আজি আয়োজন কি আছে কওক? আলুহে আছে নেকি? মাংস এয়া বনাই আছে। মাংস বনাইছে। এয়া মাংস কিমান ব্ৰইলাৰ ন? ব্ৰইলাৰ মাংস এয়া এতিয়া কেৰাহীত মাংস দিব লাহেকৈ। গৰম হৈছে, পিঁয়াজ দিছে। এতিয়া অকণমান দেৰি আছে খাবলৈ। অকণমান আপোনালোকক এতিয়া বাহিৰৰ পৰিৱেশটোকে দেখাই দিছোঁ। বাৰ্থডে খাবলৈ আহিছিলোঁ। এতিয়া বাৰ্থডে গাৰ্লজনী মানে দেউতাকে ইয়াত মানে ধুনীয়া খেতি কৰিছে, আপোনালোকক দেখাই আছোঁ ব'লক। এতিয়া ইয়াত বিভিন্ন ধৰণৰ খেতি কৰা হৈছে, আপোনালোকক দেখাই আছোঁ ভালকৈ। তাত কৰিছে আৰু লাহেকৈ এইবোৰ পুলি লাহে ষ্টাৰ্ট কৰিছে। এইবোৰ খাবলৈ আহি আছে বাৰ্থডে। পৰিৱেশটো বা দেখাই দিছোঁ, কি মজা পৰিৱেশ। ইয়াত জিকা খেতি কৰিছে। জিকা ব'লক চাওঁগৈ আহক। কিমান ডাঙৰ ডাঙৰ জিকা আছে। তিয়ঁহ পুলি ৰুইছে। কিন্তু যিয়ে নহওক জেগাডোখৰলৈ আহি ভাল লাগিছে কিন্তু দেই। ইয়াত মানে এতিয়া ভৱিষ্যতে ইয়াত যিখিনি খেতি কৰিছে ইয়াত ডাঙৰ যদি হৈ যায় ইয়াত দেখি মজা লাগিব মানে। এতিয়া মানে ইয়াত জিকা খেতি, তাৰপিছত ভোল, তাৰপিছত দাংবডি আৰু ভেন্দি, তিয়ঁহ এইখিনি খেতিয়ে কৰা হৈছে। বেঙেনাটো লাহে লাহে হৈছে। আৰু কি খেতি কৰে বা নাজানো। এতিয়া বৰ্তমান এইকেইটা খেতিয়ে কৰা হৈছে ইয়াত। এতিয়া আৰু তুলন্দাৰ লগত মানে ল'ৰা এটা থাকে এজন আমাৰ কলিতা। কি কলিতা আছিলে? পলাশ কলিতা। একেলগে থাকে ইয়াত বহুত দিন হ'ল। তুলন্দাৰ লগত কাম কৰি থকা মোবাইল দোকান আছে তুলন্দাৰ। ডিমৌ চাৰিআলিৰ পৰা অকণমান গৈ নিতাই ৰোডৰ ফালে ইউবিয়া নহয়, এতিয়া পঞ্জাৱ নেশ্যনেল বেংকৰ তলতে আছে। আৰু এইফালে আমাৰ পুতুল দা এই তুলন্দা এটা দোকানৰ ফ্ৰণ্টতে। দোকানখনৰ নাম আছে পুতুল ব্ৰাদাৰ্ছ ষ্ট'ভ গেলাৰী। এতিয়া পুতুল দা কিবা এটা ক'বনে? জিকা এইবোৰ কিমান ডাঙৰ হৈছে এইবোৰ চাইছে। কিন্তু বতৰে বিধি পথালি দি দিছে, সেইটোৱে আৰু দুখ। দেখাই আছোঁ জিকা। আজি চিঙা হ'লেতো জিকা এয়া দাংবডি হৈছেগৈ আৰু দাংবডি খুব লাগি থাকিবলগীয়া হয় মানে। তাৰপৰা এয়া তোমাৰ তিয়ঁহ গছ। তিয়ঁহ হ'ব লাহে লাহে হ'বগৈ আৰু মানে এইটো ভোল ধুনীয়া হৈছে, খাবলৈ বৰ সোৱাদ। কিন্তু জেগাডোখৰ ভাল যে একদম পূৰা। কিন্তু বতৰে বিধি পথালি দি দিছে, সেইটোৱে বতৰে বিধি পথালি দি দিছে। সেইটো আমাৰ প্ৰব্লেম হৈ গৈছে আৰু। কেতিয়াবা ৰ'দ দিছে, কেতিয়াবা বৰষুণ দিছে। সেই তাত ভেন্দি হৈছে, হ'ব লাহে লাহে ভেন্দি এইবোৰ মানুহে চাই আছে। সেই ৰঙাজনী হৈছে আমাৰ মা দেই। আজি মা মই একেলগে আহিছোঁ বাৰ্থডে খাবলৈ। এইফালে হৈছে বাৰ্থডে গাৰ্লৰ আজি দেউতাক আমাৰ তুলন্দা। ভেন্দি সেইফালে ভেন্দি। বৰষুণৰ কাৰণে অলপ ভেন্দি আজিও ছিঙিলোঁ বহুত। ভেন্দি কলিতা আজি ভেন্দি ছিঙিলা নি? ভেন্দি ছিঙিলোগৈ। অঁ খাবলৈ ভাল আকৌ দেই। কেঁচাই বহুত ভাল খাই দিয়ক। কাৰণে এইটো ভেন্দি কাৰণে খাব লাগে। কেঁচুমীয়া নহয়, কিমি পেলু নহয়। বঢ়িয়া। সেইকাৰণে ভেন্দিটো খাব লাগে। কি কাৰণে খাব লাগে কৈ দিলে আমাৰ পুতুল দাই। এনেও অকণমান ভাতটো খাবলৈ দেৰিয়ে আছে। এতিয়া অকণমান তাৰ আগতে সেয়া জুচ আনিছে।
জুচকাই খাওঁ এগিলাচ আৰু ভাত কেকৰ পাই খাম ভাতটো দেৰিকৈ আছে অলপ এতিয়া মানে যিহেতু গৰমত চাহ খাব একদমেই নোৱাৰি এতিয়া এইটোৱে বেষ্ট আৰু এইজনী আজি আমাৰ বাৰ্থডে গাৰ্ল আজি কেইবছৰ হ'ল এবছৰ ভৰি দিলে এগৰাকী আজি আমাৰ বাৰ্থডে গাৰ্লৰ আজি মাক এইজনী ছোৱালীজনী আজি বাৰ্থডে গাৰ্ল নামটো কি আছিলে নামটো মনোজশ্ৰী চেতিয়া আমাৰ গুলুমুলু অকণমানিজনী বাৰ্থডে আৰু বাৰ্থডেৰ কাৰণে আৰু তেওঁ আজি আইতাক আহিছে এইগৰাকী আজি আইতা কেনেকুৱা লাগিছে আজি নাতিনীকৰ বাৰ্থডে জন্মদিন কেনেকুৱা লাগিছে কেতিয়া আহিলে আপুনি এমাহতকৈ বেছি হ'ল চাওক কিমান নাতিনীকৰ প্ৰতি মৰম এয়াই বাকী আৰু ভালে আছে ন গা ঠিকে আছে অঁ ভালে একদম আপোনালোকে আশীৰ্বাদ কৰিব দেই আশীৰ্বাদ কৰিব আপোনালোকৰ আশীৰ্বাদে বহুত আমাৰ কাৰণে এতিয়া খানাটো অকণমান দেৰিকৈ আছে খানা অকণমান দেৰি হ'ব এতিয়া ভাতৰ কথা পাতি ভাল লাগিলে এতিয়া ভাতটো এনেও দেৰি আছে এতিয়া পোনপ্ৰথমে এয়া চব কি দিছে এইটো নিমকি আৰু এইটো আমাৰ ফেভৰেট ৰসগোল্লা আৰু জুচটো আছে মই চাহ দিছিলে চাহ নাখাওঁ মানে এতিয়া নিমকিটো খাই লৈছোঁ আৰু এইটো মেইন গল্লা মজা এতিয়া জুচ নিমকি গল্লা খালোঁ আকৌ দিছে এইটো চক পায়স আকৌ এইটো কেক আকৌ দিছে খাব আকৌ খাওঁ আৰু মানে খানাটো খাবলৈ অকণমান দেৰি আছে বুলি ক'লে ইয়াতে আমাৰ ওচৰতে এখন পলিটেকনিক আছে তালৈকে যাওঁ বোলো অকণমান দেখাই আনো পলিটেকনিকখন কেনেকুৱা ব'লক এতিয়া ফাইনেলি পলিটেকনিকখন পালোহি এইখনে হৈছে শিৱসাগৰ পলিটেকনিক আৰু এখন আছে ডিমৌৰ মানে টাউনৰ পৰা প্ৰায় 5 কিলোমিটাৰমান 5 কিলোমিটাৰ বেছি হ'ব প্ৰায় 10 কিলোমিটাৰ সোমাই আহিব লাগিব ভিতৰলৈ আৰু এই হাইৱে ছাইডৰ পৰা প্ৰায় 5 কিলোমিটাৰ সোমাই আহিব লাগিব এইখনে পলিটেকনিক শিৱসাগৰ পলিটেকনিক অকণমান খানাটো দেৰি হ'ব বুলি ক'লে সেইকাৰণে ওচৰতে আছিলে পলিটেকনিকখন সেইকাৰণে অকণমান দেখাওঁ বুলি ভাবিলোঁ আপোনালোকক এতিয়া আকৌ বাৰ্থডে ঘৰলৈকে যাওঁ এতিয়া ফাইনেলি খানাটো হ'ল এয়া খানা আহি গ'ল বহি লওঁ ভাত ব্ৰইলাৰ তাৰপিছত কাবেলি বুট চব্জি এইটো চাটনি এইফালে নেমু এইটো কি ভাজি জ্বলা ভাজি মজা এতিয়া খোৱাহে কথা আৰু এতিয়া ফাইনেলি খানাটো খাই এটালোঁ এতিয়া ঘৰলৈকে যাওঁ আৰু বতৰটো বেয়া কৰি আহিছে এতিয়া আকৌ পুনৰবাৰ টিকলিজনীলৈ আন্তৰিক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু টিকলিজনীৰ লগতে ঘৰৰ সকলো সদস্য যাতে সুখে থাকক তাৰে কামনাৰে আজি ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব একদমেই নাপাহৰিব ধন্যবাদ জয় আই অসম